হেল্ল' গাইজ, গুড মৰ্ণিং। এটা নতুন ভিডিঅ'ত স্বাগতম। এতিয়া আমি গৈ আছোঁ গাড়ী ডেলিভাৰী ল'বৰ কাৰণে। কালি গাড়ীখনৰ গোটেই কামখিনি ক্লিয়াৰ হৈ আছিলে। এতিয়া যাই খালি ডেলিভাৰী ল'ম। মা, মই আৰু মোৰ মিছেছ যাব। এতিয়া ই ৰিক্সাত যাব লাগিব, গাড়ী নাই যিহেতু। চ' লাইফত প্ৰথমবাৰ একদিন গাড়ী নোহোৱাকৈ থাকি একদম খালী খালী লাগি গৈছে। কাৰণ ক'ৰবাত গ'লে গাড়ীখন দৰকাৰ হয়। চ' আজি যাম। সৰস্বতী পূজাও আছে, ভেলেণ্টাইন ডে'ও। বঢ়িয়া দিনত গাড়ীখন লৈছোঁ। চ' ব'লক কি হয়। মাক আৰু বোৱাৰী একদম ফিটিং হৈ আছে, মেখেলা চাদৰ পিন্ধি। ইধৰ দেখো কেনে লাগিছে? কেনে লাগিছে? বঢ়িয়া লাগিছে। মেইন ৰোড আহি পালোঁ। গাড়ী ৰখি আছে। ডিলাৰ আহি পালোঁ গাইজ। খুচুৰা নাছিল, পেট্ৰল পাম্পত খুচুৰা নিব আহিলোঁ। এইখন ডিলাৰ। Start. Oh, serius. গাইজ, গাড়ীখন পূজা কৰিব আহিছোঁ। এইখন চেম বাইকে। हमें बंद या इसमें टच 2 रन और रन। চাহ খাব আহিছোঁ এতিয়া। মায়ো আছে। পুৱা ভাত তাত খোৱা নাছিলে, ভোক লাগিছে ন? ভোক লাগিছে, এতিয়া পৰঠা খাম। ইউটিউবত দিম।
এতিয়া আমি ইয়াত নতুনকৈ ৰিজৰ্ট এখন বনাইছে মৌপিয়া ৰিজৰ্ট বালিলেচা মন্দিৰৰ কাষত তাতে চাব যাই আছোঁ এতিয়া বালিলেচা মন্দিৰৰ পুখুৰীটো ডাঙৰ একদম ইয়াৰ পাৰতে আহি প্ৰেমিক প্ৰেমিকাবোৰে লাইন মাৰি থাকে এইখনে গাইজ মৌপিয়া ৰিজৰ্ট চাই আহোঁ ভিতৰত কি আছে নালগে এতিয়া মৌপিয়া ৰিজৰ্ট চোৱা হৈ গ'ল গাইছ এতিয়া ঘৰত যাওঁ ভাগৰ লাগিছে ভোক লাগিছে ঘৰত যাই ভাত খাওঁগৈ চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোক নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টাটা বাই বাই